যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে সেইসকলক লক্ষ্য কৰিবচোন বিউটি পাৰ্লাৰলৈ নগ'লেও ধুনীয়াজনী হৈ থাকে। আৰু যিসকল মানুহে পেট বিষাই যোৱাকৈ হাঁহে সেইসকলে কেতিয়াও গেছৰ টেবলেট খাব নালাগে, মনত ৰাখিব। স্কুলীয়া কলেজীয়া ছাত্ৰ ছাত্ৰীবিলাকক সেই মহবিলাকেই গণ্ডগোল কৰি আছে। প্ৰথম মানে ল'ৰাটো অকণমান জনা বুজা হৈছেহে, মোবাইলটো দৰকাৰ হ'লেই। জীয়েকে মেট্ৰিক পৰীক্ষা দিছে, মাকে গোটেই গাঁৱৰ মানুহৰ ঘৰে ঘৰে বহি বহি চাহ তামোলৰ জুতি লৈ লৈ অকল জীয়েকৰ গুণেই গাই আছে। বেদে প্ৰথম অৱস্থাত মানুহবিলাকক ঈশ্বৰমুখী কৰিবৰ কাৰণে কিছুমান টোপ দিলে। যেনেদৰে ধৰি লওক আপোনাৰ ল'ৰাটো, সৰু ল'ৰাটো অসুখ হ'ল, ডাক্তৰৰ ওচৰলৈ লৈ গ'ল, ডাক্তৰে চাই চিতি ঔষধ এবটল দি পঠালে। এতিয়া মাকে ল'ৰা ছোৱালীক ঔষধ খোৱাৰ আগত নিজে এচেলেক মাৰে নামাৰে, মিঠা নে তিতা? মাকে ঘৰত আহি চেলেকি চালে, একেবাৰে অকটা তিতা। এতিয়া খুৱাই কেনেকৈ? ভাল বুদ্ধি এটা আছে। তিতা ঔষধ বটলৰ লগতে দামী দামী মিঠাই কেইটামান লৈ আহক। ঔষধ খোৱাৰ আগতে ল'ৰা ছোৱালীক মিঠাই অকণমান খাবলৈ দিয়ক। অকণমান খাবলৈ পাই আকৌ বিচাৰিব নহয় এটা বা দুটা। এতিয়া মাকে ঔষধৰ চামুচখন ধৰি কওক, বোপাই অ' গোটেইকেইটা মিঠাই তোৰলৈকে আনিছোঁ, তই কিন্তু ঔষধ চামুচ খালেহে দিম। তেতিয়া সি মিঠাই লোভতে যিমান তিতা হ'লেও ঔষধ খাব নাখায়। ঠিক সেইদৰে বেদৰ কৌশল, এই কৌশলটো গুৰুজনাই আনিলে। কীৰ্তন গৃহৰ প্ৰতিষ্ঠা কৰি যেতিয়া ভক্তি ধৰ্ম প্ৰচাৰ কৰে, নাম ধৰ্ম প্ৰচাৰ কৰে, কীৰ্তন গৃহলৈ মানুহ গোটেই নাখায় ঈশ্বৰৰ কথা শুনিবলৈ, চব বিষয়ত মজি থাকে মানুহবিলাক। তাই গুৰুজনাই এতিয়া কি কৰিব? এতিয়া কেনেকৈ মানুহখিনি গোটাম? ভাবি গুণি মাহ প্ৰসাদ আৰু মিঠৈ সৃষ্টি কৰিলে, বিজ্ঞানসন্মতভাৱে সাত্বিক আহাৰ। মাহ প্ৰসাদ আৰু মিঠৈত ভক্তিটো নাই, সেইটো মানুহ আকৰ্ষণ কৰিবৰ কাৰণে সৃষ্টি কৰিলে। আৰু আহি পোৱাৰ লগে লগেতো মাহ প্ৰসাদ খাবলৈ নিদিয়ে। নিৰ্দিষ্ট নিয়ম বান্ধি দিলে, আসন প্ৰতিষ্ঠা কৰিব লাগিব, শৰাই সজাব লাগিব, নাম প্ৰসংগ কৰিব লাগিব। নাম প্ৰসংগ কৰাৰ পিছত গুৰুজনে ঈশ্বৰৰ কথা কয়, ভাগৱতৰ কথা কয়। নাম প্ৰসংগ কৰি ঈশ্বৰৰ নাম গাই মনটো পবিত্ৰ হ'লে নাই? পবিত্ৰ মনেৰে যেতিয়া ভাগৱত শুনিব, কথাবিলাক হৃদয়ংগম হ'ব। তাৰপিছতে প্ৰসাদ খাবলৈ দিয়ে। এইদৰে আহোঁতে 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 যেতিয়া ঈশ্বৰৰ কথা শুনিবলৈ পালে, শুনোতে প্ৰসাদৰ প্ৰতি লোভটো নাইকিয়া হয়, কৃষ্ণ কথাৰ প্ৰতি লোভটো বাঢ়ি গুচি গ'ল। সেইকাৰণে নাম শব্দৰ অৰ্থটো কি? এতিয়া নাম, আপোনাৰ সৰু ল'ৰাটো তামোল গছলৈ উঠি গৈছে, মাকে তলৰ পৰা কি বুলি চিঞৰিব? নাম, হয়নে? সেইটোৱে নাম, প্ৰকৃত নাম। সেই নাম 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 নাম, তাৰমানে কি? তললৈ আহ, ওপৰলৈ নাযাবি। কেলে? পৰিবি, পৰিলেই মৰিবি। যি মানুহে সমাজত নিজকে বৰ মানুহ বোলাই ফুৰে, সেই মানুহক সমাজে অকণো পাত্তা বা গুৰুত্ব নিদিয়ে, হয়নে? হ'ল যি মানুহে সমাজতকৈ নিজকে সৰু মানুহ বোলাই ফুৰে, সমাজৰ দাস, সেইজনক আকৌ ধৰি বান্ধি আনি হ'লেও ডাঙৰ মানুহটো পাতি দিয়ে, সভাপতি দায়িত্বটো দি দিয়ে, বিষয়ভাৱটো দি দিয়ে। এতিয়া ইলেকশ্যনৰ আগত চাবচোন, মিনিষ্টাৰ হওক, MLA হওক, ঠেলা ওলাটো ভৰিটো ধৰিবহি, সৰু হৈ দিয়ে, সেইকাৰণে ডাঙৰ মানুহ হৈ যায়। নিজকে বৰ মানুহ বোলাই ফুৰিলে সি ডাঙৰ মানুহ হ'ব পাৰিব জানো? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বিশ্বৰ সাহিত্য গ্ৰন্থৰ অন্যতম নামঘোষা ৰচনা কৰি কবি পৰিচয়টো কি বুলি দিলে? আত্মপৰিচয়। জানিয়া ভজিও ভাই ভগৱন্ত পাৱে, এহু ৰস মাধৱ মূৰ্খমতি গাৱে। নিজকে মূৰ্খমতি বুলিহে ক'লে। এতিয়াৰ পণ্ডিতে ৰচনা কৰা হ'লে কিমানবোৰ উপাধি দিলেহেঁতেন ঠিক নাই। মহাপুৰুষ গুৰুজনাই যিমানবিলাক ভাগৱতৰ পদ ৰচনা কৰিলে, কৃষ্ণৰ কিংকৰে কহে বোলাৰামৰ ৰাম বুলিহে লিখিলে। বাকীকেইজনে কি লিখিলে চাবচোন, বাকী পণ্ডিতে। মাধৱদেৱে মই আৰু মোৰ দুটা শব্দ ব্যৱহাৰ কৰিছে। আমাক কয় নহয়, মই আৰু মোৰ এইটো অহংকাৰ ব্যৱহাৰ কৰিব নাপায়। কিয় নাপায়? পায়। মই আৰু মোৰ দুটা অসমীয়া শব্দ আপুনি যদি কেতিয়াবা ব্যৱহাৰ নকৰে, আপুনি বিপদত পৰিব পাৰে। ধৰি লওক আপুনি ভাগৱতৰ পৰা সন্ধ্যা লগা যাওঁতে কোনোবা এটাক বাইকেৰে খুন্দিয়াই থৈ গুচি গ'ল, কাইলৈ ধৰা পৰি গ'ল নহয়, আপোনাৰ ওপৰত কেছ দি দিলে,
আপুনি যদি মই বুলি ক'ব নাপায় যে হয় আমিয়ে খুন্দিয়ালোঁ বুলি যদি কৈ দিয়ে, লগত কোন আছে ক বুলি 2 চাট এনেই দি দিব আপোনাক। বুজি পালেনে কথাটো? তেতিয়া মই বুলিয়ে ক'বলৈ, ময়ে খুন্দিয়ালোঁ। সেইকাৰণে মাধৱদেৱে মই আৰু মোৰ 2টা শব্দ ব্যৱহাৰ কৰিছে। মইতো ক'ত কৰিলে? মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমী কহৰি লৈও দাস কৰি পখিলো হেৰা শৰণ। হে নাৰায়ণ, মই দুৰাচাৰ, মই অপৰাধী, তোমাৰ চৰণৰ শৰণে বহিছোঁ, মোক ক্ষমা কৰা। আমাৰ আকৌ কি হয়, ঘৰত নামষাৰ পাতিলে বা নামঘৰত শৰাই দিছে, প্ৰাৰ্থনা বোলে মই দুৰাচাৰ ভাগকে ধৰা, মুখস্থ আছে। গাই দিলোঁ মই দুৰাচাৰ কেৱলে তোমাৰ বুলি। নামঘৰৰ পৰা ওলাই গৈ বাটত কোনোবা এটাই অঠালি পঠালি কৰি আছে, 2 চাট দি লৈ দুৰাচাৰ ক'ত অঠালি পঠালি কৰিছে। নামঘৰত মই দুৰাচাৰ, বাটত হ'লে তই দুৰাচাৰ হৈ গৈছে, সেইকাৰণে গণ্ডগোল লাগিছে। আমাৰ অসমীয়া লগা গণ্ডগোলীয়া শব্দ কেইটামান আছে, সেইকেইটা নোহোৱা কৰিব লাগে। গুৰুজনাই যেতিয়া নাম ধৰ্ম প্ৰচাৰ কৰে তেতিয়া পঞ্চমকাৰ সাধন আছিলে। পঞ্চমকাৰ কি? সেই পঞ্চমকাৰ মটো আগত গুৰুজনাই নাটো বহুৱাই দিলে, নাম। মদ প্ৰথম। যেতিয়া প্ৰথম মটো গ্ৰহণ কৰিলে, গ্ৰহণ কৰাৰ লগে লগে তেতিয়া আকৌ 2টা ম লগে লগে দৰকাৰ হ'ব। কি? মাছ আৰু মাংস। মদ, মাছ, মাংস 3টা গোট খাই গ'লে 4 নম্বৰ মটো লাগিব। সেইটো আপোনালোকে উলিয়াই লওক, মই নকওঁ আৰু। মৈথুন। তাৰপিছত 5 নম্বৰটো দৰকাৰ হ'ব কি? মুদ্ৰা। মুদ্ৰা মানে এনেই অঙি ভঙি, এনেই মুদ্ৰা মানে আগৰ দিনৰ মুদ্ৰা প্ৰচলন আছিলে। ধন গোটেইকেইটা ভোগ কৰিবৰ কাৰণে এইটো লাগিব, মুদ্ৰা নহ'লে মানি। গতিকে এইকেইটা নোহোৱা কৰাটোৱে হ'ল নামৰ তাৎপৰ্য। এতিয়াও যদি বাস্তৱত চাই, স্কুলীয়া কলেজীয়া ছাত্ৰ ছাত্ৰীবিলাকক সেই মহবিলাকেই গণ্ডগোল কৰি আছে। প্ৰথম মানে ল'ৰাটো অকণমান জনা বুজা হৈছেহে, মোবাইলটো দৰকাৰ হ'লেই। প্ৰথম মোবাইলটো দৰকাৰ হ'ল, তাৰপিছতে ক্লাছ 8 বা 9 পাইছেগৈহে, মটৰচাইকেল এখন দৰকাৰ হ'লে। 2টা মহ গোট খালে কি হ'ব আৰু। তাৰপিছত যেতিয়া 2টা মহ পাই গ'ল, তেতিয়া 3 নম্বৰ মহটোতে লাগি থাকে। মাকে ভাবিছে জীয়েকে পৰীক্ষাই আহিছে, পঢ়ি আছে, মনে মনে জুমি চাই দেখিলে কাৰোবালৈ মেছেজ মাৰি আছে। মেছেজটোতো মহটোৱে আছে। গোটেই মহবিলাকে সমাজত গণ্ডগোল হয়। গতিকে এই সমাজত গণ্ডগোল লগাই থকা মহবিলাকক নোহোৱা কৰাটোৱে হ'ল নাম। সৰু যিসকল মানুহে পেট বিষাই যোৱাকৈ হাঁহে, সেইসকলে কেতিয়াও গেছৰ টেবলেট খাব নালাগে, মনত ৰাখিব। আমেৰিকান কাণ্ট্ৰিবিলাকত বেমাৰীবিলাকক লাফিং গেছ দি দি হুঁহুৱাই আধা বেমাৰ ভালেই কৰি দিয়ে। আমাৰ এতিয়া কেনেকৈনো হাঁহিব, আইসকলেতো হাঁহি নাইকিয়াই হৈ গৈছিলে। যিদিনাই মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰি দিলে মাইক্ৰ' ফাইনেন্সৰ লোনটো উঠাই দিলোঁ বুলি, সেইদিনাপৰাহে হাঁহিবলৈ লৈছোঁ মানুহে কওক। এতিয়া আজি চাগে কিমান দিনৰ মূৰত হাঁহিছে নহয়নে বাৰু? কিমান মন আজি। এতিয়া ভাগৱতে সেইটোৱে কৈছে যে আজি ভকতৰ সংগলৈ আহি ঈশ্বৰৰ কথা শুনি মনটো যিটো আনন্দ লাগি আছে, সেই আনন্দই ব্ৰহ্ম, ব্ৰহ্মই কৃষ্ণ। বাস্তৱবাদ যাৰ মন সদায় আনন্দত থাকে, তাৰ মাছ মাংস ঘিউ মৌ এইবিলাক বিতৰ্কবিলাক হৈ থাকে, এইবোৰ খোৱাৰ দৰকাৰ নাই নহয়। আনন্দ মনেৰে মচুৰ দালি পানী আলু পিটিকাই খাওকচোন বাৰু, স্বাস্থ্য কিমান সুন্দৰ হ'ব। আজি আপোনালোকে আনন্দ মনেৰে ভাগৱতত টোপনি ক্ষতি কৰক, কালিলৈ ৰাতিপুৱা চাব মুখৰ উজ্জ্বলতা বাঢ়িবহে, অকণো পুতুকা নপৰে। মেডিকেলত গৈ বেমাৰী ৰখি টোপনি ক্ষতি কৰকচোন বা, একে ৰাতিয়ে চকু গৈ ক'ৰবাত পাবগৈ। আৰু যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে, সেইসকলক লক্ষ্য কৰিবচোন, বিউটি পাৰ্লাৰলৈ নগ'লেও ধুনীয়াজনী হৈ থাকে। আপোনালোকে প্ৰমাণ চাওক, এমাহমান মনটো আনন্দত ৰাখি। আনন্দই ব্ৰহ্ম, ব্ৰহ্মই কৃষ্ণ। আমাৰ হৃদয়তে মনটো থাকে, একেটা মনে 2 ধৰণৰ কৰ্ম কৰায়। কেতিয়াবা আমাক মনটোৱে ভাল কাম কৰায়, কেতিয়াবা আমাক মনটোৱে বেয়া কাম কৰায়। সেই ভাল আৰু বেয়া কাম কৰোঁতে একেটা মনৰে 4টা ৰূপ। মনটোৱে সংকল্প বিকল্প কৰি থাকে।
মনেৰে বিভিন্ন আলোচনা কৰি থাকে, আমুকটো কৰিব লাগিছিলে, তামুকটো কৰিব লাগিছিলে, আমুকটো হোৱা হেঁতেন ছিলে, কিন্তু যদি এইটো হ'ল মন। এতিয়া ভাগৱতলৈ অহাৰ আগত আপোনালোকে ভাবিছিলে নাই ভাগৱতলৈ যাম নে নাযাওঁ, আজি বজাৰো আছে, বজাৰো যাব লাগে, আমুকলৈও যাব লাগে, বজাৰ হয়নে বাৰু? সেই ভাবি আছিলে যাম নে নাযাম, যাম নে নাযাম, এইটো হ'ল মন। এটা সময়ত সিদ্ধান্ত কৰি পেলালে, লখিমপুৰ নাৰায়ণপুৰৰ পৰা কোঁৱৰ নে ক'ৰবাৰ মানুহ এটা আহিব বোলে, মানুহটোকে এপাক চাই আহোঁগৈ, ডেকা মানুহে বুঢ়া মানুহ খাটাং কৰি পেলালে। সংকল্প বিকল্প কৰ্ম কৰয় নিশ্চয়, বুদ্ধি নাম বুলি তাক জানিবা নিৰ্ণয়। খাটাং কৰাটো হ'ল বুদ্ধি। এটা সময়ত খাটাং কৰি পেলালে, নহয় এপাক গৈ আহোঁগৈ আৰু, বুদ্ধি। তাৰপিছত আহিলে অহংকাৰ। অহং মানে দেহ বুদ্ধি, মই খুৱাইছোঁ, মই পিন্ধাইছোঁ, মোৰ মাটি মোৰ বাৰী, সমস্ত কৰ্ম মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাক জানিবা আপোনে। মই কৰিছোঁ, মই ঘটিছোঁ, মোৰ। জীয়েকে মেট্ৰিক পৰীক্ষা দিছে, মাকে গোটেই গাঁৱৰ মানুহৰ ঘৰে ঘৰে বহি বহি চাহ তামোলৰ জুতি লৈ লৈ অকল জীয়েকৰ গুণেই গাই আছে। হয়, পঢ়াটো চোকা বাৰু ছোৱালীজনী, মোৰ ছোৱালীৰ স্বভাৱ চৰিত্ৰও ভাল, পঢ়া শুনাটো চোকা, মেট্ৰিক দিছে, এইবাৰ ফাৰ্ষ্ট ডিভিজন পাবই লাগিব, কোনো কথাই নাই আৰু। যিদিনাই ৰিজাল্টৰ তাৰিখ ঘোষণা কৰিলে সেইদিনাৰ মাকৰ কথা বতৰাবিলাক কমিছে। এতিয়া গাঁৱৰ মানুহক ক'লোঁ ফাৰ্ষ্ট ডিভিজন পাব বুলি, কিবা হ'ব কিবা নহ'ব। কাইলৈ থাকি পৰহিলৈ ৰিজাল্ট দিব, আজিৰ পৰা মাকৰ মুখত হাঁহিও নাই, মাত বোলো নাই। 3বাৰ মানে মাতিলেহে কি হ'ল বুলি কয়। গোটেই গাঁৱৰ মানুহক ক'লোঁ ফাৰ্ষ্ট ডিভিজন পাব বুলি, এতিয়া পৰহিলৈ ৰিজাল্ট দিবই বা কিবা হয়। যে ৰিজাল্ট আহি ঘৰ পালে বোলে ফাৰ্ষ্ট ডিভিজন নহয় বোলে ডিষ্টিংশ্যন পালে, সেইগৰাকী ওচৰত মানুহ চাপিবই নোৱাৰে। যে ফুটনি ফুটনি কথা। গাঁৱৰ মানুহবিলাক খবৰ কৰিবলৈ গৈছে নহয়, মাকৰ কি ফুটনি মৰা কথা গম পাইছেনে, এই জহত মোৰ কিমান কষ্ট। আজি এবছৰ ধৰি চিলা পথাৰলৈ অনা নিয়া কৰিব লাগে টিউশ্যনৰ কাৰণে, ৰাতি 1:30 2টালৈকে বহি থাকিব লাগে, মই নবহিলে বোলে ছোৱালী পঢ়িব, আকৌ ইফালে চাব সিফালে চাব, মনে মনে ক'ব বাপেকৰ খবৰেই নাই ল'ৰা ছোৱালী পঢ়া শুনা। তাৰমানে মোৰ জহতে ভালকৈ পাছ কৰিলে, ভালকৈ পাছ কৰিলে কাৰ জহত, মোৰ জহত। যদি ফেইল কৰিলেহেঁতেন তেতিয়া কি বুলি ক'লেহেঁতেন, বোলে ঈশ্বৰে কৰালে, ভালটো মই কৰোঁ, বেয়াটো ঈশ্বৰলৈ ঠেলা মাৰি থৈ দিয়া। সেইটো হ'ল অহংকাৰ।